ভাষাদায়নম স্বর্ণনিদ্র তট্টচ অপহারা বিদ্যা পঞ্চলক্ষণ বলে গেছে and star mark my teaching staffs and the beloved students. তো গতিকে 2023 বৰ্ষৰ যিটো ৰিজাল্ট এই ৰিজাল্টৰ পৰা আমি এটা কথা শিকিব লাগা যে আমাৰ যিটো আশা আমি কৰিছিলোঁ এই আশাটো আমাৰ পূৰণ হোৱা নাই. So we are thinking for a better result. So may I request our students listening carefully. Those who are inside and those who are outside also. And probably those who are class 10 students, I call them to come inside the room. Those are class 10 students. So I যি সময়ত মই ৰিজাল্টটো পাঠ কৰিছিলোঁ 97 লৈকে পাইছে আপোনাৰ এডভান্স মেথছত হাইষ্টটো, ছ'চিয়েলত 97 লৈকে পাইছে হাইষ্টটো, ইংলিছত 97 লৈকে পাইছে হাইষ্টটো, আৰু আমাৰ যিটো এমাইল বৰ্ডত 87, 82 তেনেকুৱাকৈ মানে আপোনাৰ হাইষ্ট পাইছে মানে, আৰু 92, 93, 95, 88, 89, 90 তেনেকুৱাকৈ বহুত আছে. তো ইয়াত মই লক্ষ্য কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ছাবজেক্ট এই ছাবজেক্টটো বেলেঞ্চ হোৱা নাই. কোনোবাই হয়তো ইংলিছটো বেছি পঢ়িছে, কোনোবাই হয়তো এডভান্সটো বেছি পঢ়িছে, কোনোবাই হয়তো মেথছটো বেছি পঢ়িছে, কোনোবাই হয়তো ছ'চিয়েলটো বেছি পঢ়িছে. গতিকে বিসংগতি তাতে আমাৰ ল'ৰা ছোৱালী যিহেতু এভাৰেজ নাম্বাৰ যদি পাব লগা হয়, যদি ডিষ্টিংশ্যন পাব লগা হয়, যদি 85% পাব লগা হয়, তেতিয়াহ'লে গোটেই ছাবজেক্টত 85+ পাব লাগিব. তো ইয়াত মই চাইছোঁ কিছুমানে 87, 97, 88, 90 পাই, আছামিছত 66 পাইছে, ইয়াতে গুচি গ'ল. কিছুমানৰ 90, 86, 94, 78, হিন্দীত পালে 58, ইয়াতে গুচি গ'ল. তো তেনেকুৱাকৈ ছাবজেক্টবিলাক আনবেলেঞ্চ হৈ আছে. তো গতিকে আমি কি কৰিব লাগিব, আমাৰ ছাত্ৰ ছাত্ৰীসকলক সকলো দিশত সকলো ছাবজেক্টটো আমি গুৰুত্ব দিব লাগিব. So student must know that you must study all the subject equally. তো আমি ছাবজেক্টবিলাক কেনেকৈ ভাগ কৰি ল'ম? ইংলিছটো ইজি হয়, বাচ্চাবিলাক ইংলিছত এতিয়া 30জনমান লেটাৰ পাইছে, কাৰণ মই অলপ পিটো মাজে মাজে, তাকো কিছুমানে বেয়া পায়. বাই মন্থ অফ আগষ্ট ছেপ্টেম্বৰ মই চিলেবাছটো কমপ্লিট কৰি দিওঁ, তাৰপিছত ৰেগুলাৰলি ৰিভিজন টেষ্ট তেনেকুৱাকৈ লৈ থাকোঁ. সিহঁৰ কাৰণে যিবিলাক ছেকেণ্ড ডিভিজন পাইছে তেখেতলোকৰ কমচে কম মানে 60 ওপৰতে পাইছে, বা এজনৰ দুইজন অকল 50 তলত আছে, 50 তলত নাই, এজনৰ 50 তলত নাই, এজন অকল আছে 51, এজন দুইজন আছে, দুইজন তিনিজন, বাদ বাকী চব 60 ওপৰত, 60, 70, 80, 90 ওপৰত, 97 লৈকে পাইছে. ঠিক তেনেকৈ আমি মেথছটো কিছুমান ল'ৰা ছোৱালী বিৰাট ইণ্টাৰেষ্ট দিয়ে, মেথামেটিক্সটো অংকটো, কিন্তু কিছুমান ল'ৰা ছোৱালীয়ে ইণ্টাৰেষ্ট নিদিয়ে. আমি চাইছোঁ আমাৰ ল'ৰা ছোৱালীবোৰ স্কুলত কিছুমান পঢ়ুৱাবিলাক গুৰুত্ব নিদিয়ে, বেগ লৈ পিনি খালি টিউশ্যনেই গৈ থকা দেখোঁ আমি. টিউশ্যন যায় মানে গুৰুত্ব নিদিয়ে স্কুলত. টিউশ্যন লৈছে, টিউশ্যন লৈ কি কৰিছে কিন্তু লেটাৰ পোৱা নাই তাত. টিউশ্যনটো জাষ্ট ফেশ্বন হৈ গৈছে. কিন্তু টিউশ্যন নোলোৱাকৈ যদি স্কুলত ভালকৈ ক্লাছ কৰে, ভালকৈ মই বুজি পোৱা চাৰিটো শিকাই দিয়ক, তো তেনেকুৱা যদি কিবা কৰে তেতিয়াহ'লে হয়তো আৰু ভাল হ'লেহেঁতেন. তাৰপিছত কিছুমান ছাবজেক্ট আছে আছামিজ, বড়ো আৰু হিন্দী. বড়োটো ধৰি লৈছোঁ আমি নতুনকৈ দিছোঁ, যদিও ইংলিছ মিডিয়াম আমাৰ প্ৰথমত এছামিজ আৰু হিন্দী এমাইলে আমি দিছিলোঁ. কিন্তু আমি ভাবিলোঁ যে আজিকালি চৰকাৰে এনেকুৱা মানে ব্যৱস্থা লৈছে, যদি মাতৃভাষা এটা যদি নাথাকে তেতিয়াহ'লে কি হয় মানে এই ল'ৰা ছোৱালীৰ চাকৰিৰ ওপৰত কিছুমান পাছত ভৱিষ্যত অসুবিধা হয়. গতিকে আমি কি কৰিলোঁ, নাই আমি বড়ো ছাত্ৰ ছাত্ৰীসকলক বড়ো এমাইল দিব লাগিব, যিবিলাক আছামিজ ছাত্ৰ ছাত্ৰী হওক সিহঁতক আছামিজ এমাইল দিব লাগিব, যিবোৰ হিন্দী ভাষী হয় তেওঁলোকে হিন্দী এমাইল ল'ব পাৰিব, আমি তেনেকুৱাকৈ আমি দিছোঁ. কিন্তু কিছুমান ছাত্ৰ ছাত্ৰী জুবলিৰ পৰা আহে, কিছুমান হান্তাৰেলিৰ পৰা আহে, কিন্তু সিহঁতৰ বড়ো এমাইল নাই, কিন্তু ইয়াত আহি পিনি ক্লাছ 8ত ছাৰ যেনেকুৱা হ'লে আমাৰ বড়ো এমাইল দে, আমি টিউশ্যন লৈ পিনি হ'লে হয়তো ট্ৰাই কৰিম, তেনেকুৱা ধৰণৰ কথা পাতে. তো গতিকে তেনেকুৱা তো এনেকৈ আমি চাৰিজনী চালোঁ, ল'ৰা ছোৱালীবোৰ বেলেঞ্চ হোৱা নাই আৰু ইৰেগুলাৰ.
আমাৰ ছাত্ৰ ছাত্ৰীসকল ইৰেগুলাৰ ক্লাছত নাহে সেইকাৰণে মই কি কৰিলোঁ এতিয়া গোটেই CC কেমেৰা লগাই দিলোঁ এই ৰুম হলত য'ত ক্লাছ 8, 9, 10 ল'ৰা ছোৱালী থাকিব সব CC কেমেৰা লগাই দিছোঁ মই এতিয়া আমি CC কেমেৰা আণ্ডাৰত আছোঁ এতিয়া তো ল'ৰা ছোৱালী আজিকালি মিছা মাত মাতিব নোৱাৰে কাৰোবাক ডিষ্টাৰ্ব কৰিলেও কাৰোবাক গৈ পিনি যাহা তা বেয়া বস্তু খালেও এতিয়া ক্লাছত ধৰা পৰি যায় তো আমি তেনেকৈ আমি ধৰা পেলাইছোঁ লগত এটা কথা মই অনুভৱ কৰিছোঁ আমি কৈছোঁ মেট্ৰিক পৰীক্ষা হ'ব ল'ৰা ছোৱালী কয় মেট্ৰিক পৰীক্ষা নহ'ব আচ্ছা কোনে সোমাই দিয়ে চিন্তাধাৰাটো ল'ৰা ছোৱালী মতে মেট্ৰিক পৰীক্ষা নহ'বই তাৰপিছত মেট্ৰিক পৰীক্ষা হৈ গ'ল ল'ৰা ছোৱালী ভাবিছে বিৰাট নহ'লত চান্স পায় কিন্তু SB এনেকুৱা চেণ্টাৰ এইটো চেণ্টাৰত যি ওলাব ভাল প্ৰডাক্ট ওলাব SB বৰ্ড হাইস্কুল যিটো চেণ্টাৰ এই চেণ্টাৰ হয়তো ধেমাজি ডিষ্ট্ৰিক্টত বিৰাট ষ্ট্ৰিক্ট চেণ্টাৰ ইয়াত নকল চকল কৰি পিনি যে মই 1st ডিভিজন পাম এইটোতো নহয় 1st ডিভিজনটো বাদেই দিয়ে যদি নপৰে পাছ হোৱাই এইটো সম্ভৱ নহয় যিয়ে নহওক আমি চেষ্টা কৰি আছোঁ আমাৰ শিক্ষকসকল চেষ্টা কৰি আছে আমি গভৰ্ণিং বৰ্ডে আমি আলোচনা কৰিছোঁ আৰু আমি এতিয়া আৰু টিচাৰ আমি জুন মাহৰ ভিতৰত আৰু ফুলফিল কৰিম আমি কিছুমান টিচাৰক হয়তো চাইডো কৰিব লগা হৈছে কিছুমান টিচাৰক আমি এতিয়া আকৌ ইয়ং জেনেৰেশ্যনৰ কাৰণে আমি যিটো টিচাৰ লাগে সেইটো টিচাৰ আমি এতিয়া ইয়াত ব্যৱস্থা কৰি আছোঁ আমি চেষ্টা কৰি আছোঁ আৰু ভাল হ'ব গতিকে যিয়ে নহওক I want to thank our students, those able to secure especially highest mark from this institution, Bonali Body, and rest of the star holders and 1st division holders. Now the thing is that, ita kotha to hoise metric porikha to pass hole eku hek nohoyge. Education is never ending process. Amar hikha grohon koribo laga jitu system, hat bar jonmo loleo ami amar hikha to hek koribo noaru. We cannot complete in 7 generation also তো গতিকে আমি শিকি যাব লাগিব মেট্ৰিক পৰীক্ষাটো এটা কলেজত ভাল কলেজত পাবৰ কাৰণে এটা জখলা গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিহত ভাল মই সায়েন্সত 97 পাইছোঁ সায়েন্সত যোৱা তুমি এম্বিশন ক্ৰিয়েট কৰি লোৱা মই ডক্টৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম হয়তো সায়েন্সত পঢ়িলে অকল ডক্টৰ ইঞ্জিনিয়াৰো নহয় এটা ভাল বিজনেছমেন হ'ব পাৰে বা এজন ভাল আপোনাৰ চিভিল সাৰ্ভিস অফিচাৰ হ'ব পাৰে বা ভাল এজন শিক্ষক হ'ব পাৰে ভাল এজন চিন্তাবিদ হ'ব পাৰে যিকোনো হ'ব পাৰে কিন্তু ভালকৈ পঢ়িব লাগিব আৰু যিবিলাক আৰ্টছ ল'ব ভাবিব নালাগে মই যে সায়েন্সত পঢ়া নাই গতিকে মই একেবাৰে আৰ্টছত কাম নাই এইটো নহয় আৰ্টছ ল'ব পাৰা সায়েন্সত তেনেকৈ তোমালোকে ডক্টৰ পঢ়িবৰ কাৰণে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ল'বা এডিশ্যনেল ছাবজেক্টটো মেথামেটিক্স থাকিব অল্টাৰনেটিভ ইংলিছ থাকিলে বা MILটো থাকিলে বা জিঅ'গ্ৰাফি ছাবজেক্ট থাকিলে ঠিক ধৰণে আৰ্টছত তোমাৰ থাকিলে ইংলিছ থাকিলে MIL থাকিলে বা অল্টাৰনেটিভ ইংলিছ থাকিলে পলিটিকেল সায়েন্স থাকিলে ইকনমিক্স থাকিলে জিঅ'গ্ৰাফি থাকিলে মেথামেটিক্স থাকিলে এডুকেশ্যন থাকিলে যিকোনো লোৱা ভালকৈ ল'ব লাগিব কিন্তু 5টা ছাবজেক্টত ভাল হ'ব লাগিব তাৰপিছত কমাৰ্চত পঢ়িলে কমাৰ্চত ইংলিছ থাকিলে MIL থাকিলে অল্টাৰনেটিভ ইংলিছ থাকিলে ইকনমিক্স থাকিলে একাউণ্টেঞ্চি থাকিলে তেনেকুৱাকৈ এডুকেশ্যন ল'ব পাৰে কমাৰ্চত তেনেকুৱাকৈ ছাবজেক্ট আছে হয়তো ভাবিছা পলিটেকনিকত যাম পলিটেকনিকত গৈ কি কৰিবা তোমালোকে জুনিয়ৰ ইঞ্জিনিয়াৰ হ'বা BTech কৰিলা MTech কৰিলা ঠিক তেনে MTechত এজন আছে আমাৰ এই ৰবটিক্স ইঞ্জিনিয়াৰিং আমাৰ এই মহন্ত দেমাৰীৰ ল'ৰা এইটো তেখেত অমৃত দেমাৰী মোৰে ষ্টুডেণ্ট আছিলে MTech কৰি এতিয়া ৰবটিক্স ইঞ্জিনিয়াৰিং চিৰাপাথাৰত এখন বিগ বাজাৰ বুলি এখন শ্বপিং আছে মই এডভাৰটাইজ মাৰা নাই তা হোলচেলৰ দোকান তাত সি এটা ৰুমত বহে আৰু অল অভাৰ ৱৰ্ল্ডৰ বিজনেছটো হেণ্ডেলিং কৰে যিবিলাক ডেমো বনায় যিবিলাক ইঞ্জিনিয়াৰিং যিবিলাক কাম এইবিলাক বনায় জাগাত বহি বহি মাহত 1.5 লাখ টকা পায় লগত বিজনেছ চলায় মই নাজানো এইটো এনেকুৱা কৰে সেইদিনা মই গ'লোঁ CC কেমেৰা মোক গৈ পালে ওলাই আহিলে ছাৰ আহিছে কফি খোৱা এনেকুৱা মানে তো গতিকে তেনেকুৱাকৈ আমি চিন্তাধাৰাটো আমি ৰাখিব পাৰোঁ বাহত ৰাখিব পাৰোঁ কিন্তু এম থাকিব লাগিব উইদাউট এম ইউ উইল বিকাম ব্লাইণ্ড যদি এমে নাই যদি লক্ষ্য নাই এজন কণা মানুহৰ লগত তুলনা কৰা যায় কণা ভোট কণা ফল তুলনা কৰিলে বেয়া হ'ব এটা হৰিণাৰ লগত তুলনা কৰিব লাগিব যে যিটো হৰিণা মানে এটা মৰুভূমি অঞ্চলত এই বালি চিকমিকটোৱে মানে পানী বলে বিচাৰি বিচাৰি দৌৰি আছে কিন্তু পানী বিচাৰি নাপায় তেনেকুৱা ধৰণৰ তো
গতিকে এম থাকিব লাগে ষ্টুডেণ্ট মাষ্ট হেভ এম উইদাউট এম মিনিংলেছ আৰু এমটো কি কৰিব লাগিব এচিভ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব নিজৰ ওপৰত আত্মবিশ্বাস ইংলিছত শিকাই কৈছে ফেট কেন ইভেন মুভ মাউণ্টেইনছ যদি নিজৰ বিশ্বাসেই নাই মই নোৱাৰিম নোৱাৰিম জীৱনত নোৱাৰিব মই পাৰিম য়েছ আই কেন ডু ইট আমাৰ ছেক্ৰেটাৰী ছাৰে ইমানে ভাল এটা ল'ৰা ছোৱালীক আজি মানে ৰিপিট কৰিব কৈছে এপিজে আব্দুল কালাম কৰিছোঁ নেকি সম্ভৱ এপিজে আব্দুল কালামৰ এইটো বিৰাট মানে এটা বহুত মিনিং আছে আই কেন ৱাই কেন এইবিলাক কুৱেশ্যন কৰিব লাগে এম সংস্কৃতৰ মই শ্লোক এটা কম বুলি ভাবিছোঁ সংস্কৃতত এটা শ্লোক আছে শ্লোকটো মই ক'ব খুজিছোঁ মানে কাক চেষ্টা ভাকা দায়নম স্বৰ্ণ নিদ্ৰ তত্ত্বচ অপহাৰা বিদ্যা পঞ্চ লক্ষণ বুলি কৈছে সংস্কৃতত এটা এইটো শব্দ এটা বাক্য কাক চেষ্টা ভাকা দায়নম স্বৰ্ণ নিদ্ৰ তত্ত্বচ অপহাৰা বিদ্যা পঞ্চ লক্ষণ বুলি কৈছে काक चेष्टा माने सही कौवा कौरी हिंदी में कौवा बोलता है हिंदी में कौवा बोलता है असम में कौरी बोलता है इंग्लिश में क्रो बोलता है काक चेष्टा सो आम एट गल्प जानो सबे जे काउरीये माने एनेका पानी पिया लागिছিলে বিচাৰি বিচাৰি হাবিত এটা কলা পালে তাত পানী অলপে আছে তাত কাউৰীয়ে চেষ্টা কৰিলে মই পানীটো কেনেকা খাম কাউৰীয়ে ভাবিলে ইমান কঠিন যে মই এইটো পানীটো খাব নোৱাৰিম বুলি উৰি যোৱা নাই কাউৰীয়ে ভাবিলে মই তো যদি হুৰুকে শিলগুটি মই দলিয়াম পানীটো ওপৰে উঠি আহিব লগতে মই পানীটো আৰামছে খাই গুচি যাম তেনেকুৱাই খাই গুচি গ'ল কাক চেষ্টা বুলি কৈছে কাউৰীয়ে চেষ্টা কৰিছে আন্ডাৰষ্টুড দ্য ক্ৰ ইজ ট্ৰাইং এণ্ড দেট ইজ দ্য থাৰ্ষ্টি ক্ৰ দ্য ষ্টৰী যদি চেষ্টাই নকৰা হ'লে এই কাউৰীটো পানী খাব নাই এনে মৰি গ'লে চেষ্টা নকৰা মানে মৰা ডাৰউইনে সেইকাৰণে কৈছে চাৰ্ভাইভেল অফ দ্য ফিটেষ্ট এটা নিম গছৰ তলত কিমান নিম গুটিটো গজে কিন্তু তাৰ মাজত এটাও বাচি নাযায় এটাও নাবাচে নিম গুটিটো এটাও পুলি নাবাচে কাৰণ কেলে কম্পিটিশ্যন সিহঁতৰ মাজত ঠিক তেনেকুৱা এই পৃথিৱীত ইমানেই কম্পিটিশ্যন কোনে আগত যাব বিজনেছ হওক শিক্ষাই হওক যিকোনো হওক কম্পিটিশ্যন কোনে কিমান দৌৰিব পাৰে কিমান ৰেচত যাব পাৰে এই কম্পিটিশ্যন পৃথিৱীত যদি মানুহে যদি নিজকে চিন্তা নকৰে এই কাউৰীৰ যদি নিজকে ভাবি নাপায় কোনো মুখত আহি পিনে পানীটো নিদিয়ে এইকাৰণে চাৰ্ভাইভেল অফ দ্য ফিটেষ্ট বোলে ডাৰউইনে কৈছে চাইণ্টিষ্ট আছে বিজ্ঞানীকে বাকো ধায়নম চেলফিছি বলেছে ইংলিছত আমাৰ ল'ৰা ছোৱালী এটা মই খোলাখুলি ক'ম কাৰণ চবক ক'ব লাগিব ক্লাছ 8, 9, 10 পোৱালৈকে বিয়া কৰা সপোনটো দেখে সঁচা কথা কৈছোঁ মই আজি মই প্ৰিঞ্চাৰ হিচাপে ক'লে নহ'ব ইয়াতে কিছুমানে মানে ভাল পাব চেষ্টা কৰে কেনে ভাল পাব নাজানো এই আমকা ছোৱালী এই আমকাক চিঠি দিব লাগে এই আমকা ল'ৰা আমকা কিন্তু মা দেউতাই যে তেখেতক ইমান মানে 9 মাহ 10 দিন বা 10 মাহ ৰাখি পেটত ৰাখি যে মোৰ ল'ৰাটো এজন ভাল মানুহ হওক ইমান কষ্ট কৰে দিনে হাজিৰা কষ্ট কৰে মই চাইছোঁ কিছুমান আমাৰ মহিলাসকল দৌৰে বৰষুণে ৰাস্তা ৰখি থাকে যে মোৰ ল'ৰা ছোৱালীটো ভাল হওক কিবা এটা হ'বনি হয় কিন্তু আমাৰ ল'ৰা ছোৱালী কি কৰে আহি পিনি ফূৰ্তি এনজয়মেণ্ট আৰু চাৰে মাৰিলে বেয়া পাব কেলে মাৰিছে মই কি কৰিছোঁ এতিয়াতে ক'ব নোৱাৰোঁ CC কেমেৰা আছে কেলে মাৰিছোঁ তো এনেকুৱা যদি মানুহে যদি যিটো চিন্তা কৰি আছে যদি MA নাই ক্লাছ 8, 9 যদি ভাল পথে চিন্তা কৰে কিছুমান বেয়া কথাটো চিন্তা কৰে আমাৰ এইটো উদ্ধৱ বৰালী কি হ'ল চাইণ্টিষ্ট ডক্টৰ উদ্ধৱ বৰালী পদ্মশ্ৰী বঁটা পোৱা মানুহ লখিমপুৰ চাইণ্টিষ্ট এটা নাৰক আৰু যন্ত্ৰণাৰ ওপৰত জেলত থাকি লিখি আছে এজন 13 বছৰীয়া এজন ছোৱালী কি কৰিছে ৰেপ কেছত ফচি পিনি জেলত যিমানে ডক্টৰ হওক যিমানে ইঞ্জিনিয়াৰ হওক যিমানে কিবা হওক যদি তাৰ যদি চৰিত্ৰটো বেয়া তেতিয়া তেখেত যিমানে ওপৰত যাব কেতিয়াবা এনেকুৱা গিৰিব মানে উঠিবই নোৱাৰিব এইটো কথা হয় এটা চেলিব্ৰেটি ইউ মাষ্ট নো ইট মেৰিজ জন্ম বিবাহ মৃত্যু এদিন হ'ব কিন্তু এইটো এতিয়া নহয় ক্লাছ 8, 9, 10, 11, 12 BA পঢ়ি থাকোঁতে বিয়া পাতিব লাগে মাষ্টাৰ ডিগ্ৰী কৰে বিয়া পাতিবলৈ এইটো নহয় টাইম আহিব নিজৰ এমটো চুজ কৰা